মোৰ মতে তাইক এবাৰ ইয়ালৈ মাতি আনি কথাবোৰ ভালকৈ সুধিব লাগিছিল নেকি নহ'লে তাই যদি হঠাৎ সিহঁতক কিবা এটা কৈ দিয়ে আপুনিয়ে গৈ নহ'লে তাইক এবাৰ ইয়ালৈকে লৈ আহক হেৰি আপুনি একো নকলে দেখোন ৰ'বচোন ৰ'বা মোৰ মগজুটো একদম কাম কৰা নাই যি শুনিছোঁ মোৰ নিজৰে বিশ্বাস হোৱা নাই অদিতি শুয়ে আছা যে নাই বৌ এনেই বাহিৰলৈ এবাৰো ওলাই যোৱা নাই মা দেউতাই তোমাৰ কথা সুধিছিল এনেই বৌ বিচনাখনতে পৰি আছিলোঁ আপোনাক কথা এটা সুধিব লগা আছিল সোধা এখেতৰ ফোনত দাদাৰ ফটো এখন দেখিছিলোঁ ফটো কি ফটো দাদাৰ বুকুত টাটু এটা আছে দাদাৰ এইবিলাকত বৰ চখ ন তেখেতৰ কথা কি ক'বা অৱশ্যে মোৰ এইবোৰ বৰ ভাল নালাগে কিন্তু তেখেতৰ চখ আছে যিহেতুকে মই আপত্তিও নকৰোঁ কেতিয়া বনাইছিলে দাদাই টেটুটো সেইটো মষ্ট প্ৰবেবলি বিয়াৰ আগতেই বনাইছিল কাৰণ বিয়াৰ ফটোবিলাকত তাৰ দাগটো আছিল অ' ৰ'বা সেইটো তেখেতে মোক কোৱা মতে 15-17 বছৰমান হ'ব কি হ'ল আপোনালোক USA কেতিয়া গৈছিলে এওঁ বিয়াৰ আগতেই গৈছে মোক বিয়াৰ পাছত লৈ গৈছিল দাদাই সৰুৰে পাতাতে পঢ়া শুনা কৰিছিলে নেকি নাই নাই 15 বছৰমান হ'ব হ'বলা শুনামতে সৰুতে এওঁ বৰ অঘাইটং আছিল লগ বন্ধুৰ লগত যলৈকে মন তলৈকে গুচি গৈছিল সেই সময়ত দেউতা MP আছিল MPৰ পুতেক বুলি যলৈকে ইচ্ছা তলৈকে গৈছিল যি মন তাকেই কৰিছিল দেউতাকে যি লাগে তাকেই দিছিল শেষত কণ্ট্ৰল কৰিব নোৱাৰি USA পঠাই দিলে তুমিতো বিয়াৰ পাছত বহুত শান্তিত আছা মই কেনেকৈ দিন পাৰ কৰিছোঁ সেয়া মাত্ৰ মইহে জানো এতিয়া পিছে যথেষ্ট ভাল পত্নী হ'লেও এওঁ আৰু মোৰ মাজত দূৰত্ব বহুত বেছি এখেতে মোক একো কথাই নকৈছিল তোমাক কিবা নিজৰ বান্ধৱীৰ নিচিনা লাগিছে কাৰণে মই কথাবোৰ কৈছোঁ বুজিছা এবাৰেও বন্ধু এজনৰ লগত ফোনত কথা পাতি থকা শুনিছিলোঁ দেউতা MP হৈ থাকোঁতে এখেতৰ বোলে ডাঙৰ ঘটনা এটা ঘটিছিল পুলিচ কেছো হৈছিল হ'বলা দেউতা আছিল কাৰণে ৰেহাই পালে মোৰ বোধেৰে সেইকাৰণেই হয়তো USA পঠাই দিলে ৰ'বা জিও শুই আছে উঠিবই এতিয়া চাই আহোঁ মই তাৰমানে মোৰ জীৱন ধ্বংস কৰা মানুহজন এখেতৰ ককায়েকেই হয় হেৰি আপুনি যাবলৈ ওলোৱাই নাই সোনকালে যাওক গৈ তাক লৈ আহক ঘৰলৈ সেইফালে বা তাইৰ চিন্তাত কি হৈছেগৈ ভয়তে ক'ত কি কৰি পেলাই একো ঠিকনা নাই হেৰা এনেকৈ খবৰ খাতি নিদিয়াকৈ মাজনীক আনিবলৈ গ'লে কথাটো ভাল হ'ব জানো বিয়ে নিব আকৌ কি ভাবে বেয়াটো হৈছে কিন্তু উপায়োতো নাই এই দুনাই খোৱা বুলি নিয়ম এটা আছে নহয় দুৰাতিমান ঘৰত ৰাখি আকৌ থৈ আহিম বুলি বিয়নীক ভালকৈ বুজাই ক'ব তেওঁলোকে বুজি পাব তাই ঘৰলৈ আহিলে ভালকৈ কথাবোৰ পাতিব পৰা যাব আমাৰ লগত কথাবোৰ পাতিলে তাই অলপ সাহসো পাব দিয়কচোন যাওক হেৰি শুনকচোন চেক বুজি মাজনীক কাষলৈ মাতি তাইক চিন্তা কৰিবলৈ মানা কৰিব তাই ৰাজক সন্দেহ কৰিছে যদিও ৰাজটো নহ'বও পাৰে কাৰ কি হ'ল মা ৰাজ কোন বাৰ কেনেবাকৈ কিবা
অদিতি কি হ'ল এবাৰো ওলাই অহা নাই যে কথাটো কি নাই এনেই মোৰ আকৌ এইকণ সময়ত কাম নাই কাৰণে কাম কেইটামান উলিয়াই লৈছোঁ এইখন চোৱাচোন এয়া ছাৰ আৰু এজনী বাইদেউ আৰু এইটো দেখিছা ৰাজ সৰুতে কিমান মৰম লগা আছিল ন সি এখেতৰ দেখোন সৰুকালৰ এখনো ফটো নাই এৰা সেইটো কথা ময়ো মাজে মাজে ভাবোঁ ফেমিলিৰ অকল এইখন ফটোতেই নহয় আন বহুকেইখন ফটোতেই নীৰৱ নাই আচলতে কি জানা কিছুমান ল'ৰা ছোৱালী সৰুতে বহুত লাজ কৰিয়ে থাকে নীৰৱো চাগৈ তেনেকুৱাই আছিল অৱশ্যে ছাৰৰ দুয়োজন ল'ৰাৰ স্বভাৱ বেলেগ বেলেগ এজন উগ্ৰ খঙাল আৰু আনজন ভদ্ৰ বৰ সহজ ৰাজে তোমাক কেতিয়াবা কিছুমান কথাত বৰ টানকৈ ক'ব পাৰে সেইবোৰ তুমি ধৰি নাথাকিবা মোকো কেতিয়াবা সি বৰ টানকৈ কয় কি কৰিবা উপায় নাই তোমালোকক মই কথাবোৰ সুধিলে তোমালোকে নোকোৱা যে কিয় তইনো আমি এষাৰ কথা পাতিলে মাজতে ভাগ ল'বলৈ আহ কিয় মই একো ভাগ ল'বলৈ অহা নাই দেউতাক কিবা এটা কথা ক'বলৈ আহোঁতে তোমালোকে কথা পাতি থকা শুনিলোঁ সেইকাৰণেহে কথাটো সুধিছোঁ তাতেনো কি ডাঙৰ কথাটো হ'ল আচলতে মই তোমালোকৰ ছোৱালী হয় নে নহয় ঘৰখনত কিবা এটা টেনশ্যন হৈছে তাকেহে জানিব বিচাৰিছোঁ এইটো কি মোৰ ভুল হ'ল ৰাম একো হোৱা নাই অ' তেনেই সৰু কথা বাইৰক দুদিনমান আমাৰ ঘৰত থকাকে আনিবলৈ যাবলৈ ওলাইছোঁ বাপৰে সেই কথাটোনো এনেকৈ পাতিলেহে হয়নে যেনেকৈহে পাতিছা যেন আমাৰ ঘৰখনত কিবা এটা ডাঙৰ ঘটনা ঘটিছে আৰু বাহিৰত গম পালে বহুত ডাঙৰ বিপদ হৈ যাব সৰু কথা বুলি এতিয়া সকলোকে শুনাই চিঞৰি চিঞৰি কথা পাতিম নেকি আমি হ'ব দিয়া মা বাৰ ঘৰলৈ কিন্তু ময়ো যাম তই কিয় যাবি কিয় যাম মানে মোৰ বাৰ ঘৰ এনেও বায়ে ঘৰলৈ আহোঁতে মোক মাতি থৈ গৈছে মোৰোতো মন যায় জানিব বা ক'ত আছে কেনেকৈ আছে ভিনদেও মাতি থৈ গৈছে দেউতাৰ লগত যাম আৰু বাক লৈ গুচি আহিম আজি মই এনেও ফ্ৰী আছো আজি নালাগে তই পিছত কেতিয়াবা যাবি কিন্তু কিয় মই গ'লে কি হয় নোৱাৰ বুলি কৈছো নোৱাৰ আৰু প্ৰশ্ন সুধি নাথাকিবি হেৰি আপুনি যাওক সোনকালে ঘৰখনত মানে হৈ আছে কি এইবোৰ কি হ'ল তুমি ওলোৱা নাই যে মই দেখোন তোমাক ৰেডি হৈ থাকিবলৈ কৈছিলোঁ অফিচৰ পৰা আহি ওলাই যাম বুলি কোৱা নাছিলোঁ জানো আপুনি অফিচৰ পৰা ইমান সোনকালে পাবহি বুলি মই ভবা নাছিলোঁ এতিয়া যোৱা সোনকালে ৰেডি হৈ লোৱা কিন্তু আমি যাম ক'লৈ সেয়া তুমি সময়ত গম পাবা যোৱা ওলোৱা মা সোনকালে আহিলি যে অঁ মা এপাক ওলাই যাওঁ অদিতিও ঘৰত এনেই আছে তাইক ফুৰাই লৈ আনো যা সোনকালে আহিবি হ'ব মা আমি সোনকালে ঘূৰি আহিম সেই বুলি আকৌ একেবাৰে সোনকালেও নাহিবা তুমি আমাৰ লগত যাবা নেকি বৌ ধেত মই আকৌ কিয় যাম বৰ বেঙা ল'ৰা দেই নতুনকৈ বিয়া পাতিছা দুয়ো এতিয়া ৰোমান্টিক হৈ আছা মই আকৌ মাজতে কাবাব মে হাৰ্ডি হওঁনে হ'ব বৌ আমি আহিছোঁ ময়ূৰী তুমি এটা কথা লক্ষ্য কৰিছানে কি কথা মা অদিতি আজিকালি অনবৰতে অন্যমনস্ক হৈ থাকে ইমান ভয়ে ভয়ে থাকে এনেকুৱা লাগে যেন কিবা এটা গধুৰ চিন্তাতহে আছে কথাটো কি মা তোমালোকে বাৰু মই সৰু হৈয়ে আছো বুলি ভাবিছা নেকি মই এতিয়া মেচিয়ৰ্ড মা ঘৰখনত কিবা এটা কথা হ'লে তোমালোকে মোৰ লগতো শ্বেয়াৰ কৰিব পাৰা মই তোক বাৰে বাৰে কৈছো মাইনী তেনেকুৱা তোক ক'বলগীয়া একো কথা নাই বাৰ ঘৰখনত কিবা ডাঙৰ প্ৰব্লেম হৈছে ন নাই হোৱা তেতিয়াহ'লে হঠাৎ দেউতাই কেতিয়াও বাক আনিবলৈ নাযায় যদি বা ঘৰলৈ আহিবলগীয়া থাকিলেহেঁতেন তেতিয়াহ'লে তোমালোকে কালিয়ে কথা বতৰা পাতিলা হয় হঠাৎ কেতিয়াও এনে সিদ্ধান্ত নোলোৱা ভিন্দুহঁত ধনী মানুহ
সেইবাবে কেনেবাকৈ বা কিবা কথাত অপমান কৰা নাইতো যেনেকৈ ভিনদেউৰ দাদাইকে দেউতাৰ লগত কৰিছিল তেনেকুৱা একো নাই অ' মাইনী তই মিছাকে এইবোৰ কথা ভাবি আছ ভিনদেউ মানুহজন ভাল সেইটো বাৰু সঁচা কিন্তু ভিনদেউৰ দৰে ঘৰখনৰ আন মানুহবোৰ হয়নে নহয় তাত মোৰো সন্দেহ আছে কি হ'ল এনেকৈ মনে মনে আহি আছা যে নাই এনেই গাড়ীখনত আমাৰ দুয়োজনৰে বাহিৰে আন কোনো নাই তুমি যেনেকৈ মনে মনে আছা এনেকুৱা লাগিছে যেন আমি দুয়ো একেবাৰে অচিনাকি মানুহ কিবা এটাতো কোৱা আমিতো কোনো বেমাৰী মানুহক চাবলৈ যোৱা নাই ফুৰিবলৈহে ওলাই আহিছোঁ চোৱা অদিতি মই তুমি সদায় আনন্দ কৰি থকাটোৱে বিচাৰোঁ তোমাৰ কি মোক ক'ব লগা একো কথা নাই নেকি এতিয়া মোক ক্লাছ কৰিব লগা কি কাৰণ আছে আপোনাক কথা এটা সুধিবলৈহে আছে সোধা ফেমিলি ফটোবিলাকত আপোনাৰ দেখোন এখনো ফটো নাই মা দেউতাই ৰাজদাক যিমান ভাল পায় আপোনাক নাপায় নেকি নে আপুনি ফটো উঠি বেয়া পায় ফটো উঠাৰ চখ মোৰ সৰুতে ইমান নাছিল তাতে মই সৰুৰে পৰা শ্বিলঙৰ বৰ্ডিং স্কুলত পঢ়িছিলোঁ বছৰটোৰ বেছিখিনি সময় মই বৰ্ডিং স্কুলতে পাৰ কৰিলোঁ মা দেউতাক কেতিয়াবা লগ পাওঁ গতিকে ফটো উঠাতকৈ মা দেউতাক লগ পোৱাটোহে মোৰ চখ আছিল আপুনি ঘৰৰ পৰা আঁতৰি থকাৰ বাবেই চাগে আপোনাৰ আৰু ৰাজদাৰ মাজত মিল নাই মোৰ শৈশৱ আৰু কৈশোৰ কালটো বৰ্ডিঙতে পাৰ হ'ল কেতিয়াবা কাৰোবাৰ লগত কথা পাতিবলৈ মন গ'লেও মই পাতিব পৰা নাছিলোঁ মোৰ ইচ্ছা থাকিলেও মা দেউতাৰ লগত ফোনত কথা পাতিবলৈ আমাক পাৰ্মিশ্যন দিয়া নাছিল সপ্তাহত এদিনহে মা দেউতাৰ লগত কথা পাতিবলৈ সুবিধা পাইছিলোঁ মই অপেক্ষাত থাকোঁ যে মা দেউতাই ফোন কৰি মোৰ খবৰ ল'ব কিন্তু দেউতাৰ ব্যস্ততাৰ কাৰণে সেয়া সম্ভৱ নহ'ল আৰু হয়তো মায়ে ঘৰৰ কামত ব্যস্ত হৈ থকাৰ কাৰণে মোক ফোন কৰা সময়টো হয়তো মিছ কৰে পাছলৈ ময়ো মা দেউতাৰ সেই মাতটো শুনিবলৈ আশাবাদ দিলোঁ কেতিয়াবা দীঘলীয়া ছুটীত দেউতাই মোক বৰ্ডিঙৰ পৰা নি ফুৰাই আকৌ বৰ্ডিঙত থৈ যায় দাদাইতো অনবৰতে মা দেউতাৰ লগতেই থাকিলে সেয়ে হয়তো মোতকৈ দাদাৰ লগত তেওঁলোকৰ টানটো বেছি মা দেউতাই মোতকৈও দাদাক বেছি বুজি পায় কি হ'ল ৰৈ গ'লা যে খোৱা সোমাব পাৰোঁনে ছাৰ তুমি মই ৰিপৰ্টাৰ দিগন্ত বৰা আগতেও এবাৰ ইয়ালৈ আহিছিলোঁ গম পাইছোঁ আহা আমাৰ চেনেলৰ বছে মোক ক'লে আপুনি মাতি পঠোৱা বুলি সেইবাবে আহিছোঁ আৰু মোৰ ভুল হৈ গ'ল ছাৰ মোক ক্ষমা কৰি দিয়ক সেইবোৰ বাৰু হ'ব তুমি আগতে বহাচোন মই আচলতে আপোনাৰ এগেইনষ্টত যিকোনো কথা লৈ এনেকৈ নিউজ কৰিব নালাগিছিল এটা চান্স দিয়ক ছাৰ আৰু এনেকুৱা ভুল নকৰোঁ ঠিক আছে হ'ব মানুহৰ ভুল হয় তোমাৰ ঘৰ ক'ত বুলি কৈছিলা শিলঘাটত দেৱতী এইজনক চিনি পাইছানে নাই সেই সাংবাদিকজন পাইছোঁ ছাৰ আৰু কাক ক্ষমা খুজিব লাগে কওক ৰাজদাক মাতক সি ঘৰত নাই মই আচলতে গাঁৱৰ পৰা আহি গুৱাহাটীত থাকি নতুনকৈ ৰিপৰ্টিং কৰিছোঁ সেইবাবে কিবা এটা ভুল হৈ গ'ল আৰু হ'ব দিয়া তুমি ৰাজৰ কথাবিলাক ধৰি নাথাকিবা ইমান বেয়াকৈ নিউজটো নকৰা হ'লে ৰাজেও তোমাক অপমান নকৰিলেহেঁতেন এবাৰ যি ভুল কৰিলা সেই ভুল আগলি নকৰিবা সকলোৱে মিলিজুলি থাকিব লাগিব হয় ছাৰ মই অহা বুলি এবাৰ দাদাক ক'ব কম মই আচলতে সিমান বেয়া ল'ৰা নহয় আপোনালোকে অদিতিক সুধিলে গম পাব কিবা এটা ভুল হৈ গ'ল আৰু আমাৰ বোৱাৰী অদিতিক তুমি কেনেকৈ চিনি পোৱা